তো হেল্ল' মোৰ খ্ৰীষ্ট ভাই ভনীসকল, মই এই নতুন ভিডিঅ'টোত আপোনালোকক স্বাগতম জনাইছো। আশা কৰো আপোনালোকে ভালেই আছে আৰু ঈশ্বৰৰ আশীৰ্বাদত প্ৰভুৰ ইচ্ছা মতে জীৱন যাপন কৰি আছে বুলি আশা কৰিছো। তথাপি এই নতুন ভিডিঅ'টোত আপোনালোকৰ আগত এটা বিষয় লৈ আলোচনা কৰিম আৰু এই সিদ্ধান্ত লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছো। তো আপোনালোকে শুনক, ভালকৈ স্কিপ নকৰাকৈ মোৰ কথাটো শুনিব আৰু নিজৰ জীৱনটো অনুসন্ধান কৰিব, যাতে এতিয়া বৰ্তমান এই যুগত মণ্ডলীবিলাক কেনেকুৱা চলিছে, কেনেকুৱা মণ্ডলীবিলাক আজি চলিছে, প্ৰভুৰ গৌৰৱটো প্ৰকাশিত হৈ আছে নে নাই, মণ্ডলীৰ জীৱনটো কেনেকুৱা আছে, মণ্ডলীয়ে আনক সহায় কৰিছে নে, আনৰ দুখ কষ্টত সুখ দুখত সাথ দিব পাৰিছে নে নাই, সহায় কৰিব পাৰিছে নে নাই, এই বিষয়ে মণ্ডলী ক'ব পাৰিব, সাক্ষ্য দিব পাৰিব নে নাই। কাৰণ অকল আজিকালি দেখা গৈছে বেছিভাগ মণ্ডলী নিজকেতো শ্ৰেষ্ঠ মানিছে, নিজকে আমাৰ মণ্ডলীটো সৰ্বশ্ৰেষ্ঠ আৰু সকলোতকৈ যোগ্যৱান বুলি ভাবি আছে, কিন্তু কৰ্তব্যটো প্ৰকাশিত হোৱা নাই। আজিলৈকে মই দেখা পোৱা নাই কৰ্তব্য যেনেকুৱা আনক সহায় কৰা, আনৰ সুখ দুখত নিজে সহভাগী হোৱা, এনেকুৱাবোৰ দেখা যোৱা নাই। কোনো এটা পৰিবাৰ বিশ্বাসী ভাই ভনী যদি অকলশৰীয়া দূৰত আছে, তো তেওঁলোকৰ ওচৰলৈ যোৱা নাই, তেওঁ কিবা কাৰণত আহিব পৰা নাই, কিবা অসুবিধা হৈছে, টকা পইচাৰ অসুবিধা বা কিবা কাৰণত যদি মণ্ডলীত আহিব পৰা নাই, তো সেই ভাইটোৰ ওচৰত যাবলগীয়া আছিল। মণ্ডলীৰ উচিত কৰ্তব্য হয় এই মণ্ডলী পৰিবাৰৰ লগত যোগাযোগ কৰি ৰাখিব লাগে আৰু সুখ দুখ বুজিব লাগে, সিহঁতৰ ঘৰত আলি পালি যাব লাগে আৰু এৰাতি থাকি হলেও গীৰ্জা প্ৰাৰ্থনা কৰি আহিব লাগে। কিন্তু এনেকুৱা দেখা যোৱা নাই। কোনে যাব সেইটো ঘৰত যদি ভাইটো, এই পৰিয়ালটো যদি একেবাৰে দুৰ্বল আছে, টকা পইচা কিবা ভাল খোৱা বোৱা কৰিব নোৱাৰে, ভাল খুৱাব নোৱাৰে, তেনেহলে এইটো জানিছে যদি সিহঁতৰ ঘৰত নাযাও, ভাল খুৱাব বোৱা নাপাও, সিহঁতি ভাল খানা পিনা দিব নোৱাৰে, এনেকুৱা বুলি সিহঁতৰ ঘৰত যাবলৈ মন নকৰে। এনেকুৱা এইটো ঈশ্বৰৰ জীৱন নহয়। মণ্ডলীৰ জীৱনটো ডাইৰেক্ট ঈশ্বৰৰ নিচিনা হব লাগে, ডাইৰেক্ট ঈশ্বৰৰ নিচিনা মানুহৰ জীৱন হব লাগে, মণ্ডলীৰ জীৱনটো হব লাগে। ঈশ্বৰ যেনেকুৱা আছে এনেকুৱাই মণ্ডলীৰ জীৱন। মণ্ডলী ঈশ্বৰে সকলোকে ভাল পায়, সকলোৱে প্ৰেম কৰে, সকলোকে মৰম কৰে, সকলোৱে যাতে তেওঁৰ আৰাধনা কৰে, সকলো জিভাই যাতে তেওঁক স্বীকাৰ কৰে, নিজৰ ঈশ্বৰ, নিজৰ পিতৃ বুলি স্বীকাৰ কৰে। ঈশ্বৰে সেইটোৱে মানুহৰ প্ৰতি আশা কৰে। মানুহক কি বিচাৰে? ধন সম্পত্তি নিবিচাৰে, গাড়ী নিবিচাৰে, মকান নিবিচাৰে, কিন্তু মানুহে কি বিচাৰে? সেই ভাইটোৰ ঘৰত যদি ধন সম্পত্তি আহে, ভাল খোৱা বোৱা আছে, ভাল যদি খোৱা বোৱা দিব জানে, খানা পিনা দিব জানে, তেনেহলে সিহঁতৰ ঘৰত যাব। চুপাৰ চেট আছে, পালং আছে, ভাল ঘৰ আছে, বহিবলে ভাল আছে, ডাইনিং টেবুল আছে, তো সিহঁতৰ ঘৰত যাব বিচাৰে। কিন্তু গৰীব, একদম সকলোতকৈ গৰীব মানুহৰ ঘৰত সিহঁতে যাব নোৱাৰে, কাৰণ সিহঁতৰ ফটা পিঢ়া বা ফটা বস্তাত বহিবলৈ দিব, মাটিত খাবলৈ দিব, বহিবলৈ দিব, এনেকুৱাৰ কাৰণে সিহঁতৰ ঘৰত যাব নিবিচাৰে। এইটো ঈশ্বৰৰ প্ৰেম প্ৰকাশিত হৈ যায় জানো? এনেকুৱা কৰিলে ঈশ্বৰৰ প্ৰেমটো প্ৰকাশিতই হোৱা নাই। সেইকাৰণে এনেকুৱা জীৱনটো একেবাৰে নিজৰ জীৱনটো এনেকুৱা জীৱনটো ত্যাগ কৰিব লাগে। মই আপোনালোকক অনুৰোধ কৰিছো যে কোনো মণ্ডলী যদি
এই পৃথিৱীত অসমত এই ভাৰতবৰ্ষত এনেকুৱা যদি মণ্ডলী জীৱনটো এনেকুৱা যদি আছে, তেওঁ অতি শীঘ্ৰে এই মণ্ডলী এই জীৱনটো ত্যাগ কৰক আৰু উচিত কাৰ্যটো কৰক, যিটো ঈশ্বৰে দেখি আশীৰ্বাদ কৰিব। আৰু আমাৰ জীৱনটো কেনেকুৱা হ'ব লাগে, এটা মণ্ডলীৰ জীৱনটো কেনেকুৱা হ'ব লাগে, যশস্যাটো ভাল কাৰ্যটো গোটেই পৃথিৱীত বিয়পি যাব লাগে। গোটেই পৃথিৱীৰ মানুহে এই মণ্ডলীটো এনেকুৱা সকলোকে সহায় কৰে, সকলো সুখ দুখত সাথ দিয়ে, সকলোকে সেৱা শুশ্ৰূষা কৰে, কাকো ঘৃণা নকৰে, এই মণ্ডলীটো সকলোকে প্ৰেম কৰে, মৰম প্ৰীতি কৰে বুলি যশস্যাটো গোটেই পৃথিৱীত বিয়পি যাব লাগে। এনেকুৱা মণ্ডলীৰ জীৱনটো হ'ব লাগে। কিন্তু আজিকালি জীৱনটো কেনেকুৱা আছে, মণ্ডলীৰ জীৱনটো সেৱা কাৰ্য কৰিবলৈ একেবাৰে পাহৰি গৈছে। মানে সেৱা কাৰ্যটোৱেই প্ৰভুৰ পৰিচৰ্যা। মানে কি প্ৰভুৰ পৰিচৰ্যা এইটোৱেই যে আনক সহায় কৰা, আনক সেৱা কৰা, সকলো মানুহক সেৱা কৰাটোৱেই প্ৰভুৰ সেৱা হৈছে। প্ৰভু এই সেৱাটোৱেই শিকাই থৈ গল। পৃথিৱীত যেতিয়া আহিছিলে তেওঁ সকলো তেওঁৰ শিষ্যবিলাকৰ ভৰি ধুইছিলে। তেওঁ নিজকে নত কৰিলে, কেতিয়াও নিজকে বৰ নামানিলে। তেনেকৈ মণ্ডলীৰ বিশ্বাসী বিলাক বা মণ্ডলীৰ কাৰ্যকাৰী বিলাক, ৱৰ্কাৰ বিলাকে কেতিয়াও নিজকে বৰ মানিব নালাগে, সন্মান পাবলৈ চেষ্টা কৰিব নালাগে। কিন্তু আচল কৰ্তব্যটো যিটো মানৱ জাতিৰ আগত কৰিব লাগে, সকলোকে সন্মান ইজ্জত কৰিব লাগে, সকলোকে মৰম প্ৰীতি কৰা দৰকাৰ, সকলোৰে ঘৰত যোৱা দৰকাৰ। অকল ধনী ধনী ঘৰৰ যাম আৰু গৰীবৰ ঘৰত নাযাম, দুখীয়াৰ ঘৰত নাযাম, এনেকুৱা মনটো থাকিব নালাগে। ঈশ্বৰীয় মনটো থাকিব লাগে আপোনালোকৰ। এই ঈশ্বৰীয় মনটো আপোনালোকৰ আছেনে বাৰু? আপুনি কি কৰিছে? নিজৰ নিজৰ মণ্ডলীতেই আবদ্ধ হৈ আছে নেকি? তেনেহলে ওলাওক। নিজৰ মণ্ডলীত আবদ্ধ হৈ থাকিলে ঈশ্বৰৰ গৌৰৱটো প্ৰকাশ নাপায়। কিন্তু সকলো মণ্ডলীত ঘূৰিব লাগে, সকলো বিশ্বাসী ভাই ভনীৰ ঘৰত যাব লাগে, সকলোকে কাকো বাদ দিব নালাগে, সকলোৰে ঘৰত যাব লাগে। এনেকুৱা কৰিছে নে নাই? ঈশ্বৰৰ গৌৰৱ প্ৰকাশিত হৈছে নে নাই? গোটেই পৃথিৱীত আপোনাৰ যশস্যাটো ভাল কামটো প্ৰকাশিত হৈছে নে নাই? গোটেই পৃথিৱীত পোহৰটো বিয়পিছে নে নাই? এইবিলাক লক্ষ্য কৰক। আৰু আপোনালোকক অনুৰোধ কৰিছো, আপোনালোকে অতি সুন্দৰ মণ্ডলী স্থাপিত কৰক। অতি সুন্দৰ স্বভাৱ চৰিত্ৰ মাইন ব্যৱহাৰ ইমান সুন্দৰ হব লাগে মণ্ডলীৰ, যে লোকে সকলো মানুহ প্ৰজাতি বিলাকে, সকলো জাতিৰ মানুহ বিলাকে এই মণ্ডলীটো, আপোনাৰ এই মণ্ডলীটো যশস্যাটো শুনি একেবাৰে প্ৰশংসা কৰিব, ধন্য ঈশ্বৰ, ধন্য প্ৰভু বুলি কব। এইটো ঈশ্বৰীয় জীৱন্ত ঈশ্বৰৰ মণ্ডলী বুলি গম পাব লাগে। সেইটো মুখেৰে কব নালাগে, এনেকুৱা কব লাগে যেনেকৈ যে এই বৈথনীয়া গাঁৱৰ যিটো মহিলাজনীক যে ঈশ্বৰে, প্ৰভু যীশুৱে পানী খুজিছিলে, এই জাকবৰ নাদৰ ওচৰত পানী বিচাৰিছিলে। সেই মহিলাজনী যেতিয়া নিজৰ গাঁৱত সাক্ষ্য দিলে, মানুহ বিলাকে যেতিয়া সাক্ষ্য শুনিবলৈ পালে, তেতিয়া মানুহ বিলাকে কি কলে, এই গাঁৱৰ মানুহ বিলাকে কি কলে, মই যে তোমাৰ মুখৰ পৰা শুনিয়ে যে বিশ্বাস কৰিলো, আমি এনে নহয়, আমি নিজে নিজ চকুৰে দেখিলো, জানিলো, শুনিলো বুলি কলে। এনেকুৱা হব লাগে, গোটেই পৃথিৱী জানিব লাগিব। এতিয়া মই আমাৰ পৰিয়ালটো অকলশৰীয়া এটা লাইনত আছে, তাত কোনো খ্ৰীষ্টান ভাই ভনী নাই। তো মণ্ডলীৰ মানুহ কেইটা আহিব লাগিছিলে আমাৰ ঘৰত, অহা যোৱা কৰি থাকিলে, আমাৰ প্ৰেমটো সদায় কৰি থাকিলে, সহযোগিতা সকলো বিষয় যোগদান কৰি থাকিলেহে লাইনৰ মানুহ বিলাকে গম পাব যে সঁচাকৈ আমাৰ মাজত প্ৰেম আছে, আৰু মণ্ডলীয়ে প্ৰেম কৰিব পাৰিছে বুলি
লাইনৰ মানুহবিলাকে বুজি পাব আৰু আমাৰ লগত যোগদান কৰিবলৈ চেষ্টা কৰিব বা মন কৰিব। আৰু আপোনালোকৰ যদি মোৰ প্ৰতি প্ৰেমেই নাথাকিব, মোৰ লগত যোগাযোগেই নাথাকিব, তো কি বস্তুটো দেখি পাব আমাৰ লাইনৰ মানুহ বিলাকে, আমাৰ গাঁৱৰ ওচৰৰ চুবুৰীয়া বিলাকে কি দেখি আপোনাৰ তাত আহিব? আপুনি ভাবকচোন এবাৰ, ভাবি চাওক। সেইকাৰণে প্ৰেমটো প্ৰকাশিত হব লাগে। যদি ঈশ্বৰীয় মণ্ডলী হয়, এইটো আপোনাৰ মণ্ডলী ঈশ্বৰীয় মণ্ডলী হয় সঁচাকে, প্ৰেমটো প্ৰকাশিত হৈ যাব লাগে। গোটেই পৃথিৱী জানিব লাগে যে সঁচাকে অদ্ভুত প্ৰেম আছে, অদ্ভুত প্ৰেম কৰে। এই মণ্ডলী অদ্ভুত প্ৰেম কৰে, সকলোকে সহায় কৰে, সকলোকে সৰু ডাঙৰ সকলোকে সন্মান কৰে, সহায় কৰে, কাকো দুখ নিদিয়ে, কাকো কষ্ট নিদিয়ে, সকলোকে মৰমেৰে বুজাই, সকলো কথা বুজাই। এনেকুৱা ভাৱে মৰম প্ৰীতিবোৰ সকলোৱে পাব লাগে। এনেকুৱা গছ হব লাগে যে ফলৱান গছ, কোনেও ফল নাপালো, এই গছটোত আহি আশা কৰিলো ফল নাপালো বুলি পিনে যে কব নালাগে। ডিব্ৰু গছক যেতিয়া ফল নাপালে তেতিয়া হাউদি গল প্ৰভু যীশুৱে, হাও দিয়াৰ লগে লগে গোটেই দ্বিতীয় দিনা সেই গাছটো শুকাই গল, ডিব্ৰু গছটো। এনেকুৱা হব নালাগে। আশীৰ্বাদ প্ৰাপ্ত সদায় সকলোৱে আশীৰ্বাদ দিব পৰা, পাবলগীয়া মানে আশীৰ্বাদ পাবৰ যোগ্যবান মণ্ডলী হব লাগে। জীৱনটো মানে মণ্ডলীৰ জীৱনটো এনেকুৱা হব লাগে যে সকলোৱে আশীৰ্বাদহে দিব, কিন্তু কোনেও হাও নিদিব, কাৰো পৰা হাও গ্ৰহণ কৰিব নালাগে। এনেকুৱা কৰ্ম কৰিব নালাগে ঈশ্বৰীয় মণ্ডলীক, যে বেলেগে হাও দিব। সেইকাৰণে ভাই ভনীসকল, আজিৰ ভিডিঅ'টোত মই এই প্ৰভুৰ এই লাইনটোৱে কলো আপোনালোকক, আপোনালোকে যাতে নিজৰ নিজৰ মণ্ডলীক প্ৰস্তুত কৰক। এনেকুৱা যদি কিবা বেমেজালি আছে তো অতি শীঘ্ৰে এই মণ্ডলীৰ বেমেজালিবোৰ দূৰ কৰক। আৰু একতা বিহীন হৈ আছে, একতা বিহীন বিলাক দূৰ কৰক। সকলোৱে সকলোৰে ঘৰত যাওক, সকলোৱে সকলোকে মাতক, আহ্বান কৰক, বাটত দেখিলে কথা পাতক, মৰমেৰে কথা পাতক। এনেকুৱা হব লাগে। যে কোন মণ্ডলীত মণ্ডলী বিলাকত এনেকুৱা দেখা পোৱাই নাই। বাটত লগ পালে মোকতো এনেকুৱা কৰি গুচি যায়। এনেকুৱা কি এইটো ঈশ্বৰীয় স্বভাৱ নহয় ভাই ভনীসকল। ঈশ্বৰৰ আশীৰ্বাদ যদি পাবলৈ আছে, এনেকুৱা হব নালাগে। এই স্বভাৱ বিলাক দূৰ কৰিব লাগিব। আপোনালোকে চেতনা গ্ৰহণ কৰক, কাৰণ প্ৰভুৰ আগমনত যাবলৈ যদি ইচ্ছা আছে, এই পৃথিৱীত সদায় থাকিম নেকি? সদায় থাকিবলৈ আপোনাৰ ইচ্ছা আছে নেকি? নে মৰি নৰকত যাবলৈ ইচ্ছা আছে? ঈশ্বৰৰ ৰাজ্যত সোমাব নোৱাৰিলে যিটো বাকী যত মানে স্থান পাব যে আপুনি, সেইটো একচুৱেলি নৰক হয়। ঈশ্বৰৰ ৰাজ্যৰ বাহিৰতেই নৰক আছে। এই নৰকীয় জীৱনটো বিতাব বিচাৰে নেকি? যদি ইচ্ছা নাই, তেনেহলে ঈশ্বৰৰ এই মোৰ ভিডিঅ'টো মই যেনেকুৱা কৈছো, তেনেকুৱা আপোনালোকে প্ৰস্তুত হওক। নিজৰ জীৱন প্ৰস্তুত কৰক, নিজৰ মন বিলাক সলনি কৰক। মই এই আশা কৰিলো, সকলোৱে যাতে আমি মিলি জুলি স্বৰ্গৰ ৰাজ্যলৈ যাওঁ, এই আশাৰে এই ভিডিঅ'টো মই বনালো আৰু আপোনালোকৰ আগত মই আগবঢ়ালো। আপোনালোকক ঈশ্বৰে বুজিবলৈ ভাল মতি দিয়ক, ভাল বুদ্ধি দিয়ক, আৰু সকলো পাপৰ পৰা মুক্ত কৰক। এই মোৰ প্ৰাৰ্থনা ঈশ্বৰৰ পৰা, ঈশ্বৰৰ ওচৰত মোৰ এই কামনা প্ৰাৰ্থনা। প্ৰভু আপোনালোকক সহায় কৰক। ধন্য প্ৰভু, ধন্যতা। আমেন।